নমস্কাৰ বন্ধুসকল, আমাৰ বহুদিন তেনেকৈ ভিডিঅ' বনোৱা হোৱা নাছিল। তেনেকৈ আমি খানা খোৱা নাছিলোঁ। আজি খানা এটা পাতিলোঁ, ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ। তো আমি আহি গ'লোঁ পাহাৰৰ ওপৰত। তো আজি আমি আইটেম লৈছোঁ বাটাৰ চিকেন আৰু পোলাও। প্ৰথমতে আমি বাটাৰ চিকেনটো বনাই লওঁ। বাটাৰ চিকেনৰ কাৰণে আমি চিকেনটো প্ৰথমতে মেৰিনেশ্যন কৰি লওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চিকেনখিনি আমি দুইবাৰ মেৰিনেশ্যন কৰিব লাগিব। প্ৰথমে আমি ইয়াক নেমু টেঙাৰ ৰস আৰু নিমখেৰে আমি ইয়াক মেৰিনেশ্যন কৰি লওঁ। এতিয়া আমি ইয়াক আধা ঘণ্টা মেৰিনেট কৰি থৈ দিম। গ্ৰেভিৰ কাৰণে আমি পিঁয়াজ আৰু বিলাহীটো ডাঙৰকৈ কাটি লৈছোঁ। গ্ৰেভিৰ কাৰণে আমি লৈছোঁ পিঁয়াজ 4টা, বিলাহী 4টা, আদা, ৰহুন, জ্বালা আৰু কাজু বাদাম। আমি গ্ৰেভিটো বনাই লওঁ। প্ৰথমতে অলপ তেল দি লৈছোঁ, অলপ বাটাৰ দিলোঁ, কাটি ধোৱা পিঁয়াজখিনি দিলোঁ, এতিয়া বিলাহীখিনি দি দিলোঁ, এতিয়া বাকী আদা, ৰহুন, জ্বালা আৰু কাজুখিনি দি দিলোঁ। এইখিনি আমি বেছি নাভাজো, সেইকাৰণে অলপ পানী দি সিজাই লওঁ। এতিয়া মছলাখিনি দিলোঁ, অলপ জিৰা গুড়ি, ৰেড চিলি আৰু ধনিয়া গুড়ি, অলপ হালধি আৰু অলপ কাশ্মীৰী ৰেড চিলি আৰু অলপ নিমখ। এতিয়া হৈ গৈছে এইখিনি, মছলাটো ভাজা হৈ গ'ল। এতিয়া আমি এইখিনি ওলাই লওঁ। আধা ঘণ্টা হৈ গ'ল ইয়াত। এতিয়া আমি ইয়াৰ এক্সট্ৰা পানীখিনি চেপি পেলাই দিওঁ। এতিয়া আমি ছেকেণ্ড টাইম মেৰিনেশ্যনটো কৰি লওঁ। প্ৰথমতে আমি ইয়াত দৈ দি লৈছোঁ, আদা ৰহুনৰ পেষ্ট, ইয়াত গোটেইখিনি মছলা মিক্স কৰি লৈছোঁ। মছলাখিনি আমি সানি ল'ম। এতিয়া আমি চিকেনটো সানি ল'ম ইয়াতে। আৰু অলপ মিঠাতেল।
এতিয়া আমি ইয়াক আকৌ আধা ঘণ্টা মেৰিনেট কৰি থৈ দিওঁ। বাটাৰ চিকেনৰ কাৰণে চিকেনটো তন্দুৰী চিকেন হ'লে ভাল হয়, কিন্তু আমাৰ ইয়াত নাই কাৰণে আমি চিকেনটো টাৱা ফ্ৰাই কৰি ল'ম। চিকেনখিনি ভাজা হৈ গ'ল। তো গ্ৰেভিটো মই ঘৰত যাই কিনে পিচি নিলোঁ। এতিয়া আমি আঞ্জাখন বনাই লওঁ। প্ৰথমতে অলপ মিঠাতেল লৈছোঁ। এতিয়া তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত অলপ বাটাৰ লৈছোঁ। প্ৰথমতে আমি অলপ গৰম মছলা দি লৈছোঁ, লং ইলাচি, অলপ কস্তুৰী মেথি দি লৈছোঁ। এতিয়া আমি গ্ৰেভিটো ইয়াত দি দিছোঁ। এতিয়া ইয়াত আমি ভাজি থোৱা চিকেনখিনি দি দিছোঁ। বাটাৰ চিকেনটো হৈ গ'ল আমাৰ। তো প্ৰথমতে আমি অলপ তেল দি লৈছোঁ পোলাওৰ কাৰণে। অলপ বাটাৰো দিলোঁ, বাটাৰ, গোটা মছলা, ইলাচি, লং, কাজু, বাদাম, কিচমিচ, এতিয়া চাউলখিনি দি দিছোঁ। অলপ নিমখ আৰু অলপ চেনি, অলপ গাখীৰ, এয়া পোলাও হৈ গ'ল আমাৰ। আহক এতিয়া টেষ্ট কৰি লওঁ।